1 তাৰিখলৈকে মই মুখখন নেমেলো আপোনালোকে যিমান কৰি কংগ্ৰেছৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা এতিয়া অনগোয়িং হৈ আছে চলি আছে আৰু সঠিক ৰাস্তাৰে এতিয়ালৈকে চলি আছে সঠিক ৰাস্তাৰে যেহেতু চলি আছে আৰু বিষয়টো সকলো পৰ্যায়ত এতিয়া চলি আছে গতিকে সকলো পৰ্যায়ত যেহেতু চলি আছে গতিকে এই সম্পৰ্কে মই বেলেগ মন্তব্য নকৰোঁ যদি এই সম্পৰ্কত এটা সঠিক সিদ্ধান্ত হয় তাৰ পাছত মই আপোনালোকক ক'ম আৰু এই সম্পৰ্কত যদি সঠিক সিদ্ধান্ত নহয় তেতিয়াহ'লে মই আপোনালোকক ক'ম গতিকে এই মুহূৰ্তত একদম স্পষ্ট কথা যে আলোচনা কংগ্ৰেছ দলৰ লগত চলি আছে ৰাতিপুৱা মোক কালিতো কেইবাটাও আলোচনাৰ ডেভেলপমেণ্ট হৈছে আপোনালোকে জানেই আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে অনবৰতে মোৰ লগত ফোনত যোগাযোগ হৈ আছে গতিকে আমাৰ আলোচনাটো সফল হয়নে বিফল হয় সেইটো আমি চাই লওঁ আৰু এতিয়ালৈকে যি আলোচনা চলি আছে এইটো পজিটিভ কালি গোটেই বিষয়টো মীমাংসা হৈ যাব 1 তাৰিখৰ ভিতৰত পজিটিভ বা নিগেটিভ 1 তাৰিখৰ ভিতৰত হৈ যাব গতিকে 1 তাৰিখলৈকে মই এতিয়া আপোনালোকৰ সন্মুখত এই সম্পৰ্কে একো মন্তব্য কৰিব নোখোজোঁ মুঠতে আলোচনা পজিটিভ দিশত গৈ আছে আৰু আলোচনাৰ ৰিজাল্ট কি হয় চিট কম্প্ৰমাইজ হ'ব নেকি 12তকৈ তললৈ আহিব নেকি আপুনি যদি আলোচনা চলি আছে ৰাজেন ঘৰে এইমাত্ৰ ক'লে কম্প্ৰমাইজ কৰিব লাগে বুলি কৈছে এইটোত ক'ৰবাত মই আলোচনা চলি আছে এতিয়া আপুনি এতিয়া লাষ্ট কৈ দিয়ক কেইটা বিচাৰিব এতিয়াও আপোনাৰ মানে আলোচনা মানে নহয় আলোচনাত যিখিনি বিচাৰিবলগীয়া আছিলে সদায় মই কৈ আছো সেইখিনি ইতিমধ্যে জমা দি দিয়া হ'ল এতিয়া গৈ একেবাৰে তলিলৈকে পাই গৈছে গতিকে চববিলাক কথা চলি আছে কংগ্ৰেছৰ বিসম্বাদ হৈছেতো মানে ধুনীয়াকে চলি আছে চব দলৰ ভিতৰতে অলপ চলপতো সংঘাত লাগিবই ন চব লাগিবই গতিকে এই সম্পৰ্কে আৰু কোনো কথা ক'বলগীয়া নাই ক'ব কোন তাৰিখ 1 তাৰিখৰ পাছত অখিল গগৈ কম্প্ৰমাইজ কৰিব নি 1 তাৰিখলৈকে মই মুখখন নেমেলো আপোনালোকে যিমান কৰি